নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। কালি বাক্সা জিলাত যেটো ঘটনা সংঘটিত হ'ল সেই ঘটনাটো অতি দুৰ্ভাগ্যজনক। অতি দুখৰ এটা ঘটনা কালি সংঘটিত হ'ল, যেটো ঘটনাত সাংবাদিক, জুবিন অনুৰাগী আৰু আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হ'ব লগা হ'ল। সেইটো ঘটনা আচলতে হ'ব নালাগিছিল। তেনেকুৱা এটা পৰিস্থিতি হোৱাটো কেতিয়াও উচিত নহয় আৰু এনেকুৱা ঘটনাই জুবিনদাৰ ন্যায়প্ৰাপ্তিৰ দিশত বাধাৰ সৃষ্টি কৰিব। আমাৰ যেটো মূল উদ্দেশ্য, সেই মূল উদ্দেশ্যটো উপনীত হোৱাত আমাক ব্যাঘাত জন্মাব কালিৰ যেটো ঘটনা সংঘটিত হ'ল তেনেকুৱা ঘটনাৰে। সেয়ে আমি সকলোৱে সজাগ হৈ থাকিব লাগিব, সচেতন হৈ থাকিব লাগিব, যাতে কোনো কাৰণতে কালিৰ দৰে ঘটনাৰ পুনৰাবৃত্তি যাতে নহয়। কাৰণ জুবিনদাই ন্যায় পাব লাগিব আৰু ন্যায় পোৱাৰ ক্ষেত্ৰত যদি তেনেকুৱা ঘটনা সংঘটিত হয়, তেন্তে এই যেটো প্ৰক্ৰিয়া, তদন্তৰ প্ৰক্ৰিয়াকে হওক বা ন্যায়ৰ যেটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত বাধা আহি পৰিব। গতিকে আমি এই ক্ষেত্ৰত সকলোৱে সজাগ আৰু সচেতন হ'ব লাগিব। আৰু জুবিনদায়ো এইটো কথা কেতিয়াও নিবিচাৰিলেহেঁতেন যে তেওঁৰ ন্যায় বিচাৰি কোনোবা তেওঁৰ অনুৰাগী অসমীয়া ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হওক, সাংবাদিক আঘাতপ্ৰাপ্ত হওক, সেয়া কেতিয়াও জুবিনদায়ো নিবিচাৰে। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে সজাগ আৰু সচেতন হৈ থাকিব লাগিব, যাতে কোনো কাৰণতে কালিৰ দৰে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়। গতিকে নহ'লে চৰকাৰেতো আপোনালোকে জানেই, চৰকাৰেতো সুবিধা বিচাৰি আছে, সুযোগ বিচাৰি আছে। গতিকে চৰকাৰক আমি কোনো ধৰণৰ সুবিধা সুযোগ আমি দিব নালাগিব, যাতে জুবিনদাই ন্যায় পোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। গতিকে আমি সকলোৱে সজাগ আৰু সচেতন হৈ থাকিব লাগিব। আমাক ন্যায় লাগে, গতিকে ন্যায়ৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিব লাগিব, শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰিব লাগিব। আমি শান্তিপূৰ্ণভাৱে চৰকাৰক দাবী জনাব লাগিব ন্যায়ৰ বাবে। কোনো ধৰণৰ হিংসাৰ আমি আশ্ৰয় ল'ব নালাগিব। অহিংস পদ্ধতিৰে আমি আগবাঢ়িব লাগিব। তেতিয়াহে আমি আচলতে আমাৰ মূল লক্ষ্যত উপনীত হ'ব পাৰিম। গতিকে কালিৰ যেটো ঘটনা, সেইটো আচলতে একেবাৰে ভাবিব নোৱাৰা ঘটনা এটা সংঘটিত হৈ গ'ল। কালিৰ ঘটনাটোত মই ভাবোঁ সকলো যিসকল প্ৰকৃত জুবিন অনুৰাগী, তেওঁলোকে নিশ্চয় মনত আঘাত পাইছে। আমিও পাইছোঁ, সকলোৱে পাইছে। কাৰণ তেনেকুৱা এটা ঘটনা আমি কেতিয়াও বিচৰা নাছিলোঁ। অনাকাংক্ষিত দুৰ্ভাগ্যজনক ঘটনা এটা সংঘটিত হ'ল। গতিকে আগন্তুক দিনত আমি সজাগ আৰু সচেতন হৈ থাকিব লাগিব, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। কাৰণ তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'লে মুখ্যমন্ত্ৰীয়ে সুযোগ ল'ব আৰু চৰকাৰে সুযোগ ল'ব। গতিকে আমি তেনেকুৱা ভুল আৰু পুনৰাবৃত্তি যাতে নকৰোঁ কোনেও, এই ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। এইখিনি কথাই ক'লোঁ। জুবিনদাই ন্যায় পাবই লাগিব। ছ'চিয়েল মিডিয়াত যি কেম্পেইন চলি আছে, সেয়া সকলোৱে অংশগ্ৰহণ কৰক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। কিন্তু প্ৰতিবাদ শান্তিপূৰ্ণ হ'ব লাগিব। ন্যায়ৰ বিচৰাৰ যেটো কথা, সেই কথাটো আমি শান্তিপূৰ্ণভাৱে আগবঢ়াই নিম। ইয়াকে কৈ আজিৰ ভিডিঅ'টো সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।